কাৰ্ডম নমস্কাৰ মই এতিয়া এই মুহূৰ্তত উপস্থিত আছোঁ কাৰ্বি আংলং জিলাৰ ডগমকা আজি এই ডগমকা চহৰত আচলতে ইয়াত দেখিবলৈ পোৱা গৈছে যে কাৰ্বি ছাত্ৰ সন্থা আৰু KSYCৰ লগতে ইয়াত বিভিন্ন দল সংগঠনে সহযোগ কৰিছে আৰু ইয়াৰ লগতে ইয়াত বিভিন্ন প্ৰান্তৰ পৰা জনসাধাৰণে আহি ইয়াত এই প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ দেখিবলৈ পোৱা গৈছে আচলতে আজিৰ এই প্ৰতিবাদী কাৰ্যসূচী কিহৰ কাৰণে প্ৰতিবাদ কৰা হৈছে আমি জানিব পৰা মতে যোৱা জুলাই মাহৰ 10 তাৰিখে মনেশ্বৰ কলিতা ক'ব লাগিব মনেশ্বৰ কলিতা তেওঁ এজন ৰং RA LP স্কুলৰ শিক্ষক আছিল আৰু তেওঁ যোৱা 30 জুলাই তাৰিখে সন্ধানহীন হৈছিল আৰু সেই যি সন্ধানহীন হৈছে আচলতে এই সন্ধানহীনৰ কাৰণে আচলতে ৰং RA স্কুলখনৰ সহ শিক্ষক বুলি ক'ব লাগিব কানিয়া তকবি আৰু এই কানিয়া তকবিক তেওঁ শেষবাৰৰ বাবে মনেশ্বৰ কলিতাৰ লগত তেওঁৰ ফোনৰ জৰিয়তে তেওঁলোকে কথা বতৰা পতা হৈছিলে বুলি পুলিচে সন্দেহ কৰা হৈছে আৰু যাৰ কাৰণে নেকি বাৰম্বাৰ তেওঁলোকক সোধপোছ কৰিবৰ কাৰণে ডগমকা থানালৈ তেওঁলোকক মাতি অনা হৈছিলে তাৰ পাছতে মনেশ্বৰ কলিতা যি সন্ধানহীন হোৱাৰ পাছতে কানিয়া তকবিৰ পত্নী মৰিয়াম ৰংপিপি আচলতে তেওঁক ইয়াত সোধপোছ কৰাৰ অৰ্থে ইয়াত অনা হৈছিলে ডগমকাৰ থানাত আৰু ডগমকা থানাত তেওঁক সোধপোছৰ কাৰণে তেওঁক অনাৰ লগতে তেওঁক যেতিয়া ইয়াত থানালৈ অনা হৈছিলে তেওঁক OC নীলমণি মালাকাৰে তেওঁক মাৰপিট কৰা হৈছিলে আৰু মাৰপিট কৰাৰ কাৰণে যাৰ কাৰণে নেকি আঘাতপ্ৰাপ্ত হৈছে এতিয়া তেওঁ চিকিৎসাধীন অৱস্থাত আছে আমি এইখিনিতে ক'ব লাগিব যে এজন পুৰুষ পুলিচে কেতিয়াও এগৰাকী মহিলাক তেওঁলোকক বডি অৰ্থাৎ স্পৰ্শ কৰিব নোৱাৰে কিন্তু ইয়াত স্পৰ্শ কৰিব নোৱাৰে কিন্তু এইখিনিতে আমি ক'ব লাগিব যে এগৰাকী মহিলাক এজন পুৰুষ পুলিচে তেওঁক স্পৰ্শ কৰাটো বাদেই দিয়ক তেওঁক শাৰীৰিকভাৱে তেওঁক যথেষ্ট মাৰপিট কৰা হৈছে যাৰ কাৰণে নেকি ডিফু মেডিকেল হস্পিটেলত তেওঁক চিকিৎসাধীন অৱস্থাত আছে আৰু এই ক্ষেত্ৰত আজিৰ এই যি প্ৰতিবাদী কাৰ্যসূচী উদ্যোক্তা বুলি ক'ব লাগিব কাৰ্বি ছাত্ৰ সন্থা কেন্দ্ৰীয় সমিতিৰ সভাপতি আজিৰ এই প্ৰতিবাদী কাৰ্যসূচীত থাংচিং টিমুং ডাঙৰীয়া উপস্থিত আছে আপোনাৰ পৰা মই জানিব বিচাৰিম যে আচলতে ক'ব লাগিব এগৰাকী মহিলাক পুৰুষ পুলিচে তেওঁক স্পৰ্শ কৰিব নোৱাৰে কিন্তু দেখিবলৈ পোৱা গৈছে যে মৰিয়াম ৰংপিপিক গাত স্পৰ্শ কৰাটো বাদেই দিয়ক তেওঁক এনেধৰণে মাৰপিট কৰিছে যে তেওঁ ডিফু মেডিকেল হস্পিটেলত চিকিৎসাধীন হ'বলগীয়া হৈছে এই ক্ষেত্ৰত আপুনি কি ক'ব लांगलोक्सो में जो किडनैपिंग की वजह से लांगलोक्सो के लोगों को जो टॉर्चर किया गया है और एक जो मरियम रोंगपी बोल के उसको एक महिलाओं को असम पुलिस ने इतना बेरहमी से जो मारा गया है उसको हम जस्टिस मिलना चाहिए और जब तक ये डगमका OC को सस्पेंड नहीं करने से जब तक मरियम रोंगपी को जस्टिस नहीं मिलने से हम लोग का जो प्रोटेस्ट है वो चलता रहेगा और जो असम पुलिस ने जो ये इनह्यूमन एक्ट अगेंस्ट वुमेन किया है उसको असम पुलिस की तरफ से भी एक्शन लेना चाहिए और असम सरकार की तरफ से एक्शन लेना चाहिए नहीं तो अगर मरियम रोंगपी को जस्टिस नहीं दिया गया तो जो प्रोटेस्ट है कार्बी आंगलों में ये प्रोटेस्ट पूरा कल तक परसों तक ये चालू रहेगा और अभी जो यहाँ पे गाँव में प्रोटेस्ट हो रहा है हम लोग का डिफू में भी हो रहा है जब तक मरियम रोंगपी को जस्टिस नहीं मिलने से और जो एक बंदा को उसको भी पुलिस ने उसको अरेस्ट किया गया है उसको वो रिलीज करना पड़ेगा जब तक उस बंदा को रिलीज नहीं करने से और जो मरियम रोंगपी को जस्टिस नहीं मिलने से और डगमका OC को जल्द से जल्द उसको सस्पेंडेड करना है আমি চাব লাগিব আচলতে মই আৰু এটা কথা জানিব বিচাৰিম যে ইণ্ডিয়ান পেনেল কোড অৰ্থাৎ
IPC সেকশন 353 আৰু 354 এই ধাৰা যদি আমি চাবলৈ যাওঁ তেনেহ'লে এই তেওঁৰ ওপৰত কেছ FIR তেওঁ দাখিল কৰিব পাৰোঁ আমি এনে ক্ষেত্ৰত মহিলাগৰাকীয়ে ইতিমধ্যে FIR দিয়া হৈছে নেকি এই কথা মই আপোনাৰ পৰা জানিব বিচাৰিম ইয়াৰ লগতে তেওঁক এবছৰৰ পৰা 3 বছৰলৈকে এই OC-জন কাৰায়ুক্ত হ'ব পাৰে জেলত যাবলগীয়া হ'ব পাৰে এই ক্ষেত্ৰত আপুনি কি ক'ব सबसे पहले मैं ये बोलना चाहूँगा कि कार्बी लोग कोई टेररिस्ट नहीं है और जो मरियम रम्पी को जो मारा गया है जो 3rd डिग्री टॉर्चर किया गया है वो एक टेररिस्ट को ही टॉर्चर किया जाता है मगर देखा जाए तो जितना शरीर पे जो मारा गया है और जितना कारण उसको शॉक दिया गया है असम पुलिस की तरफ से उसको एक टेररिस्ट के हिसाब से उसको ट्रीट किया गया है और जो 3rd डिग्री पुलिस की तरफ से जो एक महिलाओं को ट्रीट किया गया है वो एक इनह्यूमन है हम ये नेशनल ह्यूमन राइट कमीशन को भी एक चिट्ठी लिखूंगा कि इस पुलिस को OC को कैंसिल करने के लिए হয় ধন্যবাদ জনাইছোঁ আসলতে আজি এই ডগমকা চহৰত স্থিত ইয়াত আসলতে কাৰ্বি আংলং জিলা ইয়াত লাংলক্সৰ পৰা বিভিন্ন প্ৰান্তৰ পৰা আসলতে ৰাইজে সহযোগ কৰি আসলতে উত্তাল প্ৰতিবাদ কৰিবলৈ পোৱা দেখা গৈছে তাক আনি মাৰলিয়া তুম দো নালি তুম পেনেলি থেথেনি নাকাৰ জুপন গাং তুম লাপৈ খেনলো আলা পুলিচ তুম সোয়ারলো তুম আফান কে ঠেং কে চক আফিয়ালামলো আব্বা হান্তা পাফুলংলে নন লাপুসনা পরহুত কে ঠেং কে চক ডাক সে কাছে লাংনাং লাপুসনা পরহুত নালি তুম লা সপটাক সোয়ারলো হিন পেনালি তুম কো বিজি পুপনি লাকে নিলি তো মান আহক সোদাক পেনাং সাই পিবেক নাই আলো so police do ke alo so tum han ke thang pinzo to police tum ke thang ja rondo ma alo so tum ha arondo ma nang thanang pola so kuishon yan sar ba nang pibek nang po ase justice long le tignali tum la so ka ching soning tonte ma sang se ni tum ke sang se la so che song tonte a hok akan sai long bek nang ni tum te non ke ni ning ki pung lo non ke batai ke ni tum la so na ki sung ni tum che chak on elo lang lok so pier long te ahok lo ladak langlokso aha baralong mate labangso ladak rong RALP school along kedam tang pai ni phai thom kep arni monesor kolita aphan ladak pen ingbodet mate missing dead api ladak lo than bang tok bia sang ho aphan ladak arrested pen apiso aphan puthot alang liphan kachene kaholo mate ketheng kechok aputhak ladak pini soluk sodak kache song nang litum thek ponlong lo la pen bisorat kar bilai pa hin pen nang litum aphan non ladak alang litum la dak alang litum thana anon dam bom lo labangso thana long an kedam bom pen thana long kedam bom nang litum aphan paklang kon po Go back! Go back! Go back! Go back! Go back! হয় আসলতে ক'ব লাগিব আসলতে ইয়াত ডগমকা চহৰত যি তেওঁলোকে কাৰ্বি ছাত্ৰ সন্থা আৰু KSYCৰ লগতে ইয়াত বিভিন্ন ইয়াত ৰাইজে সহযোগিতা ইয়াত দেখিবলৈ পোৱা গৈছে আসলতে আজি তেওঁলোকে ডগমকা প্ৰতিবাদস্থলীৰ পৰা আজি ডগমকা এই থানাখনত তেওঁলোকে ঘেৰাও কাৰ্যসূচীও গ্ৰহণ কৰা হৈছে আজি এই পৰিৱেশটো উত্তাল পৰিৱেশ এটা ইয়াত দেখিবলৈ পোৱা গৈছে আসলতে আমি বিগত সময়ত আমি জানিব বিচাৰিম যে ইয়াত আসলতে আমি জানিব বিচাৰিম যে মহিলা এগৰাকীক পুলিচে তেওঁলোকে স্পৰ্শ কৰিব নোৱাৰে কিন্তু তেওঁলোকে তেওঁক মাৰপিট কৰিছে কি ক'ব আপুনি আমি সকলো যে ইয়াত কাৰ্বি আজি মিলিছে যে আমাৰ এটা উদ্দেশ্য যে আমি জাষ্টিছ পাবই লাগিব যে আমাৰ মৰিয়া ৰং পিপি যোনটো আছে যে তেখেতৰ ইমান টৰ্চাৰ কৰিছে ডগমকা পুলিচ অচিয়ে যে সি আইনমতে নাজানে নেকি যে আমাৰ ৰং পিপি মৰিয়া ৰং পিপি হ'ল সি একো টেৰৰিষ্ট নহয় ভিতৰত থকা মানুহ নহয় কিন্তু তাৰ ইমান টৰ্চাৰ কৰিছে যে কি তাৰ অলপ ল নাজানে যে আমি বিচাৰিছে আমি যিমানখিনি ইয়াত ৰাইজক বিচাৰিছে তাক সাসপেন্ড কৰিব লাগিব আৰু যে সোনকালে আমাক যোনটো কিবা কালপিট আছে সিহঁতক আমাৰ কাৰণে দিব লাগে আৰু ডগমকা পুলিচ ডেম'ক্ৰেচি তাক সোনকালে আমাৰ ইয়াৰ পৰা সাসপেন্ড কৰি দিব লাগিব আমাৰ এইটোৱে দাবী আৰু তেতিয়া যদি তেওঁলোকে কাৰ্বি আংলং অট'নমাছ কাউন্সিল বা প্ৰশাসনে যদি তেওঁলোকক ছাছপেণ্ড নকৰে
আপোনালোকে অনাগত দিনত কি পদক্ষেপ গ্ৰহণ কৰিব আমি ইয়াত যিমানখিনি ৰাইজৰ আছে যে কাৰ্বি আংলং অট'নমাছ কাউন্সিলে একো ষ্টেপ নলয় যে আমি বেলেগখিনিক ফাৰ্দাৰ ষ্টেপ ল'বলৈ কাৰণে আমি বাধ্য পাম আৰু আমি পূৰা এতিয়া ৰেডি হৈ আছোঁ যে আজি মই জাষ্ট ষ্টাৰ্ট হৈছে যে আমি কাইলৈৰ পৰা আকৌ এনেকুৱা ধৰণৰ আমি জেগাত বেলেগ ঠাই আমি এনেকুৱা পাতিম যেতিয়ালৈকে আমাৰ মৰিয়াম ৰং পিপিয়ে জাষ্টিছ নোপোৱালৈকে আমি চুপচাপ নাথাকোঁ যে এইটোৱে আমি এটাই দাবী যে তাক অচিৰ পৰা ছাছপেণ্ড কৰিব লাগিব আৰু যোনটো কিডনেপ আছে তাক আমাক দিব লাগে এইটোৱে আমাৰ দাবী হয় আচলতে আমি ক'ব লাগিব এগৰাকী মহিলাক পুৰুষ পুলিচে কোনো ধৰণে তেওঁক স্পৰ্শ কৰিব নোৱাৰে এই ক্ষেত্ৰত কিন্তু মৰিয়াম ৰংপিৰ ক্ষেত্ৰত তেওঁলোকে মাৰপিট কৰি আজি ডিপু মেডিকেল হস্পিটেল আৰু কলেজত এতিয়া চিকিৎসাধীন অৱস্থাত আছে আপোনালোকে কেমেৰা পাৰ্চন সিং ৰংপি আপোনালোকক দেখুৱাব ইয়াত থানা আচলতে ইয়াত ডগমকা থানাত কেনেকৈ ইয়াত ঘেৰাও কাৰ্যসূচী কৰা হৈছে এতিয়া কেমেৰা পাৰ্চনে গোটেই ৰাইজৰ যি দৃশ্য আপোনালোকক দেখুৱাব আচলতে ইয়াত ৰাইজে আচলতে তেওঁলোকে আমি এনেকৈ ক'ব নোৱাৰোঁ আচলতে কি পৰিৱেশ হ'ব এতিয়া আচলতে ইয়াত উত্তাল পৰিৱেশ এটা দেখিবলৈ পোৱা গৈছে আৰু বিভিন্ন প্ৰান্তৰ পৰা আচলতে মৰিয়াম ৰংপিপিৰ ন্যায় বিচাৰি আচলতে ইয়াত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা হৈছে আৰু আজি এই থানাত যি তেওঁলোকে যিটো ঘেৰাও কৰিছে আৰু আচলতে ইয়াত আৰক্ষী বিষয়াসকলে ইয়াত আচলতে তেওঁলোকক বাধা আৰোপ কৰিছে তেওঁলোকে ইয়াত আচলতে সোমোৱাবলৈ দিয়া নাই আচলতে এই ক্ষেত্ৰত পৰৱৰ্তী সময়ত এই ক্ষেত্ৰত কি হ'ব আমি পৰৱৰ্তী সময়ত আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম rong arada tu maning kipung akace songang bong le dak alang lido anang li kopi sipu pala bangso kace songa butak Niling puji bang kepugang tunggal lo Karbi Anglong aso tu justice kalau justice kan te pilihan ni nampak lang justice sebenarnya lo hampir justice long lo ma biar ni an thek long lo ma justice kalau justice kan nampak lang to lalu bangso arada bong Karbi khaya tum nampak lang justice hangjo dak kace songal anvel magang toni lada jut ko bena samri bolake lain lo Karbi lo kace songe Anali pan karju tukang tung lapoi ken lo sopien so polis ke soar lo pan areng ke paso kali alang pan abang anta apa polong lela so peta keteng ke cok alang li pan non hospital long sido Allah so peta kubisi pupo lai Karbi Anglong jakong kawe bolo Karbi Anglong tim Karbi Anglong bomen kecil kupilo tim Karbi Anglong kante tim Karbi Anglong amen kupilo ke doke tuliram rong hang kupilo amen ke doke tuliram hang itu CM lan jakong kawe lo ma Karbi Anglong jakong tetan mesti pulu Teko tuliram hang jakong sebab lang tha Himonto acamca pilih lang tha tuliram rong hang kupilo kijibi ke nang jakong te pilu coba tha ma tuliram hang lasi tuliram ke ingnar boleh jakong te ingnar ka pisetan di bontai ingnar jakong ni theo boji chini nei lasi tuliram hasonak thase jakong te tanot tani jakong do boji chini nei lasi mawur bangke himonto lo tuliram ke ingnar lo lain lo mawur ke himonto lo tuliram ke ingnar lo lasi tuliram ke jakong awe lasi jakong te thelo Karbi Anglong tim Karbi Anglong ke songal la bollo kang tonji justice hangjo lo thie bang topik lo pho bang topik lo hele mucho bang topik lo kolo justice na baklang thane han pilih ni Teglong le justice ai sibak tane where is the justice show me the justice nali pan putot karju tukang tung lapoi ken lo kang bodet lo than bang monesar kolita ing bodet pen kiri ka kruk amen pen lang lokso arara pan penangan kacene kahlo mate kapasung dolo la so putak ta kopine pujima Lakin dolo ko lach kali lo kang bo ke dam tang ta do pik lo lang lo so bir thage network ka ben dai nei ajoy nei inglong hawar arlok artu tu kong ingnam longku long dang ajo network ka be bir the man dang lok network ka be boy koi taban Ogropunti arlo ke do song ke koi tapen ke theng ke chok rong aso ko ane aphan ke dam nang korte ingir do pik lo sonak taksi lasi tim Karbi Anglong tugala dipu tawn lam pamat rong ke chok chilo inglong arlok network edam thada pinier ni Kalau na tum justice lam baklang thane phan lan vela ni chini ke justice nale tum justice long le plotan de la so kache song la dagma sing toni kokuma nili ing tonte justice kang tonji kali justice ke tidetek pirther uretek nili tidetek justice ke song bomji laben dun bomji ladak lo pini kang kam kep pinap king kam jorni lang song ke phoma de ladak ma lo justice ta pini long nang po nili tum ke lai chini long ne
langlok so sike pho thana kala lo mati dok moka lobo ladak lo nili tum chor perfect lo নাই নাই এইটোতো তদন্ত হৈছে এতিয়া কোনে মাৰপিট কৰিছে এতিয়ালৈকে ওলাই অহা নাই গতিকে এইটো তদন্ত চলি তদন্তৰ পিছতে আমি ক'ব পাৰিম মই সেইটো ক'ব বিচৰা নাই এইটো তদন্তত আছে আৰু তদন্ত সম্পূৰ্ণ নোহোৱালৈকে আমি তদন্তৰ সম্পূৰ্ণ কথা আমি ক'ব নোৱাৰিম মিডিয়াৰ আগত এতিয়া ইণ্ডিয়ান পেনেল কোড IPC সেকশন 353 আৰু 354 মতে যিগৰাকী ওচিয়ে মাৰপিট কৰিছে তেনে ক্ষেত্ৰত তেওঁ 1 বছৰ আৰু 3 বছৰলৈকে জেল হ'ব পাৰে কি ক'ব আপুনি নাই এইটো নাই নাই তদন্ত যদি সঁচাকৈ ওলাই তেনেহ'লে তাৰ ওপৰত নিশ্চয় বিহিত ব্যৱস্থা হ'ব এইটোতো ক'বলগীয়া নাই নহয় নাই কেলৈ লুকুৱাব বিচাৰে তদন্ত কৰি আছে এইকাৰণে সঁচাটো উলিয়াবৰ কাৰণে তদন্ত কৰি আছে গতিকে তদন্তৰ অন্তত যি হ'ব সেইটো আপোনালোকে দেখিব এইটো ঠিক আছে নহয় নাই টৰ্চাৰ কৰাটো চাওক এতিয়ালৈকে বস্তুটো মই সম্পূৰ্ণৰূপে জ্ঞাত নহয় যতদূৰ সম্ভৱ তদন্তৰ ক্ষেত্ৰত গৈছে বহুত আৰক্ষী গতিকে তদন্তৰ ক্ষেত্ৰত কেতিয়াবা কিবা এটা হ'ব পাৰে এইটো মই নকৰোঁ এটা তাৰ আৰু যিটো কথা আপোনালোকে ক'লে অচিৰ এগেইনষ্টত মই এইটো তদন্ত ইতিমধ্যে চলি এনকুৱাৰী অলৰেডি দিলে এনকুৱাৰী তাৰ ৰিপৰ্টটো কি হ'ব তাৰ ওপৰত আমি ক'ব পাৰিম ঠিক আছে Konsulong no dak Dipu Medical College and Hospital along lagi siap tangka kera apa je dak labang kami piklo sitame non rada tu makar ila lapan dak la usia pan suspend nangi dak pening thanang dipu masa petak kita council pen non tuan yang tapi ni hanga sai dak kering kontak konon lang nang kopi in la compensation ni piba kami piklo ni tu ta appreciate lo kai sim tu la sitame ni tu ma demand ke la ta demand ni tu samila hello me na demand kali ni tu immediately dok muka au si malakar ke aphan immediately suspend nahi kusin tu ma demand sami no na tulira mo nga kya kapirilo ne kupi usi pha kapirilo ne kupi de tu pini ani ata ni thopare nanta na daga usi phan thang action ke ni tu thelong le kasi bang la su bang ni tu ning tok pik lo kasi itong si ma kya ka do be lo no ra chuni ni tu ma ke la lo immediately ben ala lang li phan na tak pen pini ning la pen suspend ning la pen na tak pen transfer ning la pen la hola murium akya ip la pen pinan hai lang si char phan tame unconditional release ning itum pininan itu mami dia through hoy pen itu Moriam rong pipi aphan non pamola dak asam police pen dak nagathan pachini to lapai kala alang phan non retarli pamno alang phan osi siketeng de kalima kalang mapu jong si alang phan thengbe kusita me jong si kidip dokok polotangte adake justice long lelo nasok thak ko bisi pupo mane itum chini lo je non tame dak police to malang tombong ki pakeng phan ki claim lok lo ti thengbe lo lagi deny ne lo theng the puke nasi la tung ka chiklem lo da ki pakeng je pha nasi to bang ke la bahai ni tame lang lo sorat bang raso da kumama si mastor kalita phan kine magini tung ke ito sapur lo ke kidnapping neu gali ate lu than ba lagi ase stand leader ke lagi tung sapur lo je police tung kiri tarli vek na bola ke ko bhi tame la tu kiri tarli ba lo adai ka bekar biara ta tu phan ki pastung thaba ba ke ki pastung thaba ba ke ni tu mage lage chichak ding de lage la keram tang pai pai chiklo ni phai thom ke barni monesor kolita kang bordet alam ki penadak penang ana tuma phanda kaires ta dopon lo lason thak thaksi alang bapuram rong phara phan pusita me arrested lo la pen arrested api alang tuma phan karju da karju ka pater tok ja phan pura ahema tum phan penang ana batai alang tumar hang lo la puson ke hanga por alang lita bapuram rong phar kisung ke photun vek bapuram rong phara sopolo alang phan alang nagatana teng protangte alang police atumarang phan ke ther pusi pulasi la klar da kalam nang tum kisung ka chetong alam nang le bisrat karbi live kelang arat phan than pachini jima pachini bo la lo ni media asar no man ke pachini alam thekela pelo ni phan nai pu mane la son lo jo mane ne ji charju dam lo kupia thesi nang tum vandelo palamang ke ni tum arjulang statement phan arjulang jene usi ban sarwa arjulo je soi baji bangoi palamang arjulo je soi baji ta pamang long le je statement ala putak ni arjulo je kupi lo la to nepu niri panang khala mane ba petai khumai dim jelot bek ba petai khumai dim polam lo niri pan la alo nang ether ala nang li phan mane apo so phan jel lang thap ruji pola bangso nang ke ther komalo nang ke ther ke lage samlang so IC
semelang suaisi Ili tum langdam lo nang adai kabe amoni dapan dak keter ke hapen ladak kiri ka kuru ka sai labang so kedeng abang koan si kecok lo lake ili tum maduta cinik lo lake aron amasi abe pudam lo nang ladak alang tum apan evidence long le pin pen ronga arada tum apan penang an kisung kapa potolo asina le karbeng lo autonomous council apan ali kopine tuning ring tung ma Cuning itu alamang ke nili kan cuning riji ke sakit ke ding balasi nili kan cuning riji polamang ke nili popan heng lo cok lo statement an lo laso statement ke anji put ke na huda putak laso lamban dak media ang bong na pace thanji mate na pace thanji phansi nili cuning ri lo नहीं चलेगा नहीं चलेगा नहीं चलेगा दादागिरी नहीं चलेगा नहीं चलेगा नहीं चलेगा पकाना 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 we want justice justice police go back go back go back 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 kau sini melakukan go back go back go back kau sini melakukan go back go back go back dia lagi bo dia lagi bo dia lagi bo police दादागिरी नहीं चलेगा police दादागिरी न चलेगा police दादागिरी न चलेगा